गुड इवनिंग एवरीवन आमी आज एटू भिडिओत आलोचना करिम অসম টেট 2021 केटामान गुरुत्वपूर्ण प्रश्न उत्तर सम्पर्के और यार विषय हब आपनार CDP चाइल्ड डेभेलपमेंट एंड पेडागोगी आमी एबिलाक जी प्रश्न आलोचना करिम प्रश्न केटा आपनार प्रबेबल इम्पर्टेन्ट हिसाबे कम आमी कारण ए कारणे प्रबेबल इम्पर्टेन्ट बुली कम जे आमी कोनेও कब नोवारो जे कोनबोर प्रश्न आइब एबिलाक प्रेडिक्ट करा खूबे जटिल काम तो तथापितो आमी परि जाब लागिब जे এনেকুৱা হয়তো কিছু প্ৰশ্ন ডাইৰেক্ট কমন পৰি যাব পাৰে নহলে আমাৰ সিলেবাস অনুসৰি আমি কিছু কনসেপ্ট লৈ যাব লাগিব তেহে আমি উত্তৰবোৰ সঠিকভাৱে কৰিব পাৰিম যিয়ে নহওক আহক আমি প্ৰথম প্ৰশ্নটো চাওঁ আজি যিটো পৰ্যায়ত শিশুৱে কোনো বস্তু বা বিষয় সম্পৰ্কে যুক্তিপূৰ্ণভাৱে চিন্তা কৰা আৰম্ভ কৰে হেতু কোন পৰ্যায় হ'ব এটো প্ৰাক কাৰ্যকৰী পৰ্যায় হ'ব নে মূৰ্ত কাৰ্যকৰী পৰ্যায় হ'ব না নিয়মতান্ত্ৰিক কার্যকরী দশা হব না চেষ্টা বা সংজ্ঞাবদ্ধ পর্যায় হব ইয়ার কোনটো শুদ্ধ উত্তর হব এটা আমার মতে শুদ্ধ উত্তরটা হব আপনার মূর্ত কার্যকরী পর্যায় নেক্সট কোয়েশ্চন চাও আমি এই প্রশ্নটো খুবই কমন কোয়েশ্চন হয় তো উত্তরটো প্রায় সকলে জানে তথাপিতো আমি লৈছো যে এই কারণে লৈছো যে এই প্রশ্নটো প্রায় টেটত অহা দেখা যায় তো প্রশ্নটো চাওক প্রচেষ্টা আৰু ভুল পদ্ধতিৰ জনক হল কোন এও प्रचेष्टा और भूल पद्धतिर जनक হৈছে আপোনাৰ থৰ্নডাইক গতিকে উত্তৰটো মনত ৰখাৰ কাৰণে যত্ন কৰিব পৰৱৰ্তী প্ৰশ্ন চাও এটো লৈছো আমি তলৰ কোনটো হিহুৰ মাজত প্ৰায় দেখাই না যায় এটো আপুনি জানেই যে অপশন কেটা চালে বোঝা যায় যে আত্মহত্যা কৰাৰ প্ৰৱণতা হিহুৰ মাজত একেবাৰে দেখাই না যায় পৰৱৰ্তী প্ৰশ্ন আমি চাও কোনটো ব্যক্তিত্বৰ অভিজ্ঞতা ইয়াৰ কোনটো ব্যক্তিত্বৰ অভিজ্ঞতা হ'ব এটো আপুনি চাই লব পাৰে আমি ডাইৰেক্ট উত্তৰটো কৈ দিছো এটো হ'ব আপোনাৰ আৰ্মি বেটা টেষ্ট বা আৰ্মি বিটা টেষ্ট এটো হ'ব আপোনাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন চাও কোনটো শিশু জন্মৰ প্ৰকাৰভেদ নহয় এটো আমি ক'ব লাগে এটো আমি চাও ব্ৰিজ বাৰ্থ ট্ৰান্সভাৰ্স বাৰ্থ স্পন্টেনিয়াস বাৰ্থ আৰু সিজাৰিয়ান বাৰ্থ এটো সকলে জানে যে এই তিনিটা হৈছে আপোনাৰ জন্মৰ ভেদ বা প্ৰকাৰভেদ কিন্তু নহয় কোনটো হেটো আপোনাৰ স্পন্টেনিয়াস বাৰ্থ গ নম্বৰ হ'ব শুদ্ধ উত্তৰ আৰু কিছুমান প্ৰশ্ন আছে ভিডিওটো শেষলৈ চাব এই প্ৰশ্নটো চাওক কোন ধৰণৰ প্ৰশিক্ষণে ভাল পাৰিবাৰিক সম্পৰ্ক সৃষ্টিত সহায় কৰে কেটামান প্ৰশিক্ষণ সম্পৰ্কে ইয়াতে দিছে যে ইয়াৰ মাজৰ কোনটোৱে ভাল পাৰিবাৰিক সম্পৰ্কৰ সৃষ্টিত সহায় কৰে এটো হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ ডেমোক্ৰেটিক শিশু প্ৰশিক্ষণ এটা বাকি অপশন কেটা আপুনি চাই ল'ব কিন্তু কারেক্ট অপশনটো হ'ব ডেমোক্ৰেটিক শিশু প্ৰশিক্ষণ পৰৱৰ্তী প্ৰশ্ন চাও আমাৰ চেনেলত নিয়মিতভাৱে অসম টেট 2021 সিলেবাস অনুসৰি ভিডিও আপলোড দিয়া হয় লগতে আৰু এটা কথা আমি জনাও আপোনালোকক যে হেয়া হৈছে যে আমাৰ চেনেলত ইতিমধ্যেই বহুকেইটা ভিডিও আপলোড দিয়া হৈছে বিশেষকৈ ম্যাথমেটিক্স আৰু ইবিএছৰ সো হেবোৰ ভিডিও আপোনালোকে চাব পাৰে যদি আমাৰ ভিডিওসমূহ ভাল পায় নিশ্চয় আপোনালোকে সাবস্ক্ৰাইব কৰিব পৰৱৰ্তী প্ৰশ্ন চাও আমি নিম্নলিখিত কোনটো শিশুৰ বা শিক্ষণৰ ফলাফল নহয় নিম্নলিখিত কোনটো শিক্ষণৰ ফলাফল নহয় বুলি কৈছে আপুনি প্ৰশ্ন অপশন কেটা চালে বুজি পাব যে মনোভাৱ পৰিণমন ধাৰণা জ্ঞান চাব মনোভাৱ ধাৰণা জ্ঞান এই গোটেইকেইটা আমি শিক্ষণৰ জৰিয়তে পাওঁ কিন্তু পৰিণমনটো নহয় গতে নহয় বুলি যেহেতু কৈছে কারেক্ট অপশন হ'ব আমাৰ খ নম্বৰ নেক্সট কোয়েশ্চন চাও আইকিউ শব্দটো প্ৰথম ব্যৱহাৰ কৰে মনোবিদ মানে কোন গৰাকী মনোবিদে প্ৰথমে আইকিউ শব্দটো ব্যৱহাৰ কৰে তে হ'ব আপোনাৰ টাৰম্যান গতিকে আপুনি অপশন কেটা চাই ৰাখিব যে আমাৰ দৃষ্টিত এটো টাৰম্যান হয় পৰৱৰ্তী প্ৰশ্ন চাও এই প্ৰশ্নটো চাওক এই প্ৰশ্নটো উত্তৰ আমি কৈ না দাও এই কাৰণে কৈ না দাও যেতে আপুনি যিকোনো কিতাপত বা যিকোনো গাইডত আপুনি যদি CDP সম্পৰ্ক অধ্যয়ন কৰে প্ৰথমে আপুনি এই বিষয়টো পাইছে যে এডলসেন্স শব্দটো এটা গ্ৰীক শব্দৰ পৰা আহিছে হে হল মানে এডলসেন্স শব্দটো তলৰ কোনটো শব্দৰ পৰা আহিছে হেতু আমি বাছি উলিয়াব লাগে এটো উত্তৰ আমি আপোনালোকৰ পৰা আশা কৰিলো আমাৰ কমেন্ট সেকশনত ইয়াৰ উত্তৰটো জনাব বুলি আশা ৰাখিলো নেক্সট কোয়েশ্চন চাও আমি কোন গ্ৰন্থিৰ অস্বাভাৱিক ক্ষৰণৰ ফলত
ডৰ্ফিজম ৰোগ হোৱা দেখা যায়। তো অপশ্যনত লৈছোঁ আমি পিটুইটাৰী গ্ৰন্থি, থাইৰয়ড গ্ৰন্থি, এড্ৰিনেল গ্ৰন্থি আৰু চাইটোকাইনিন গ্ৰন্থি। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব আপোনাৰ পিটুইটাৰী গ্ৰন্থি। আমি ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিম। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।